নমস্কাৰ শুভ ৰাতিপুৱা জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এয়া আৰম্ভণিতে আপোনালোকক কাটি দেখুৱালোঁ তিতা কেৰেলা কাৰণ আজি বহুত দিনৰ পিছত তিতা কেৰেলা ভাজি খাম মই তিতা কেৰেলা ভাজিখন কেনেকৈ বনাওঁ তাকে অকমান আপোনালোকক দেখুৱাই দিওঁ আৰম্ভণিতে আৰু তিতা কেৰেলা ভাজিখনত সদায় সৰহকৈ পিয়াজ দিলে ভাল লাগে আৰু পিয়াজটো অকমান ৰঙচুৱাকৈ ভাজিলে ভাল লাগে এয়া পিয়াজখিনি দেখিছে নহয় কেনেকৈ ভাজি লৈছোঁ তাতে মই এতিয়া নিমখ দিলোঁ আৰু হালধি দি দিছোঁ লগতে আপোনালোকে যদি বেলেগ কিবা মছলা খায় ইয়াতে আপোনালোকে মছলা দি দিব পাৰে মই কিন্তু নিদিওঁ কাৰণ মই তিতা কেৰেলা ভাজিখন এনেকৈয়ে খাই ভাল পাওঁ সৰহকৈ পিয়াজ দি পেলাই তাতে নিমখ হালধি এনেকৈ দিলোঁ আৰু বেলেগটো একো মছলা মই ব্যৱহাৰ নকৰোঁ কিন্তু কেঁচা জলকীয়া কেইটামান ব্যৱহাৰ কৰিম সেইকেইটা আপোনালোকে মানে ইচ্ছা কৰিলে জলকীয়া নিদিবও পাৰে আপোনালোকে তাৰ ঠাইত বেলেগ মছলা ব্যৱহাৰ কৰিব আৰু এনেকৈয়ে সৰহকৈ পিয়াজ দি পেলাই মই তিতা কেৰেলা ভাজিখন বনাই খাওঁ ভাল লাগে আৰু এইফালে মাংস বনাবৰ কাৰণে ল'লোঁ ইয়াত চব কৰি লৈছোঁ চব পিয়াজ কেঁচা জলকীয়া নহৰু আদা সকলো চব কৰি ল'লোঁ এতিয়া হালধি আন দিনাৰ বনোৱাৰ নিচিনাকৈ হালধি ৰঙা জলকীয়া গুড়ি নিমখ সকলো দি ভালকৈ ভাজি ল'ম আৰু এটা সময় আছিল যিটো সময় নেকি মই তিতা মানে কিবা তিতা বস্তু বনাইছে বুলি ক'লে মই আঁতৰতে হাত জাপ পাৰোঁ তিতা মই একেবাৰে মুখত নিদিছিলোঁ আৰু বিশ্বাস নকৰিব আপোনালোকে যেতিয়া মই বিয়া হৈ আহোঁ তেতিয়াও কিন্তু মই তিতা নাখাওঁ আৰু মই যেতিয়া ইয়াত প্ৰথমবাৰ তিতা কেৰেলা ভাজি বনাবলৈ লৈছোঁ কাৰণ এতিয়া কি হ'ব ক'বলৈও লাজ লাগিছে তিতা নাখাওঁ বুলি ক'লে আৰু সেই ক'বলৈ কিন্তু টান পাই পেলাই মই কি কৰিলোঁ জানেনে তিতা কেৰেলাখিনি মই মিঠাকৈ বনালোঁ আৰু এতিয়া আমাৰ মছলাখিনি ভাজি হোৱাৰ পিছত মাংসখিনি দি দিলোঁ আৰু এনেকৈয়ে ভাজি ল'ম আৰু মানে তিতা কেৰেলা মিঠা কেনেকৈ হ'ল সেইটোতো অসম্ভৱ নহয় জানো তিতাটো তিতাই আৰু মিঠা কৰা একমাত্ৰ এটাই বস্তু আছিলে চেনি কাৰণ মই খাব পৰা জোখৰ কৰি লৈছিলোঁ এতিয়া আলু দি পেলাই পুনৰ ভাজি ল'ম আৰু চেনি দি পেলাই মই তিতা কেৰেলা প্ৰথম ভাজি বনাই খাইছিলোঁ তাৰপিছৰ পৰা কি হ'ল নাজানো কিন্তু লাহে লাহে তিতা মানে খোৱাটো মোৰ এটা কিবা ভাল লগা হৈ পৰিলে আৰু যিমান ভাল লাগে এতিয়া তিতা বনাই পেলাই খাই পেলাই তিতা কেৰেলা হওক ভেকুৰী তিতা হওক বেতগাজটো মোৰ সকলোতকৈ প্ৰিয় এতিয়া আৰু বেতগাজ যদি সৰহকৈ পিয়াজ দি আপুনি যেনেকুৱা ধৰণে বেতগাজটো কাটে ঠিক তেনেকৈ পিয়াজটো কাটিব লাগিব যদি ডাঙৰকৈ কাটে তেতিয়া পিয়াজো ডাঙৰকৈ কাটি পেলাই আপুনি সৰহকৈ দি পিয়াজ দি বনাই খাব খুবেই ভাল লাগে ঠিক তেনেকৈ তিতা কেৰেলা ভাজিখিনিও খাই খুবেই ভাল লাগে সৰহকৈ পিয়াজ দি আনদিনা যিখিনি মছলা ব্যৱহাৰ কৰোঁ মই একেখিনিয়ে মছলা জিৰা ধনিয়া চব এনেকৈ এইবিলাকে দি পেলাই মাংসখিনি আজি বনালোঁ একদম সহজ পদ্ধতিত একো টান নহয় কম সময়তে বনাব পৰা আজিৰ দিনটোৰ আপোনালোকৰ শুভ হওক মংগলময় হওক তাৰে কামনা কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকে এনেধৰণে বনাই খাব আৰু আজিৰ থালিখন আপোনালোকলৈ সজাই দিলোঁ এয়া মানে দাইলো অকণমান বনালোঁ এইফালে মাংসটো আছিলে তিয়ঁহ কাটি দিলোঁ নেমু আৰু তিতা কেৰেলা ভাজি আৰু পুনৰ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ' তেতিয়ালৈকে সকলো সুস্থ হৈ থাকক দীৰ্ঘায়ু হৈ থাকক স্বাস্থ্যৱান হৈ থাকক আশীৰ্বাদ আমাৰ কাৰণেও কৰিব লগতে আমিও যেন আপোনালোকৰ আশীৰ্বাদত সদায় ভালে কুশলে থাকিব পাৰোঁ।